গুড মৰ্ণিং। যোৱাকালি কিবা এটা কামত টাউনলৈ বুলি ওলাই গৈছিলোঁ। ক'ৰবালৈ ওলাই গৈ ভগৱানৰ মন্দিৰত সেৱা জনোৱাটো মোৰ পুৰণি অভ্যাস। ভগৱানৰ মন্দিৰত মূৰ নোধোৱাকৈ গৈ কিবা ভাল নালাগে। মায়ে ইতিমধ্যে সেৱা কৰিছিলে, সেয়ে মই বাহিৰৰ পৰাই সেৱা এভাগ জনালোঁ। কামটোত অকণমান আগতীয়াকৈ গৈ পোৱাৰ বাবে এয়া চাহ অকণমান খালোঁ। চাহ নাখালে জানো হ'ব, ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ ঘৰত। আৰু এয়া চাওকচোন, সৰস্বতী পূজাৰ মূৰ্তিভাগ এনেদৰে থোৱা হৈছে। লগতে চাকি ধূপ জ্বলাই থোৱা হৈছে। সৰস্বতী পূজাৰ দিনাখন চাব নাপালোঁ যদিও আজিও ধুনীয়াকৈ চাইছোঁ। ইমান মনটো পবিত্ৰ লাগে এইবোৰ দেখিলে। তাৰপিছত সঁচাকৈ চবতকৈ বেছি ভাল পোৱা বস্তুটো হৈছে মোৰ ফুল। ইমান যে ধুনীয়াকৈ ফুলিছে, বাপৰে ক'বলৈ ভাষা নাই। মোৰ পিছে গোটেইখিনি আনিলেহে যেন হেঁপাহ পূৰ হ'লহেঁতেন। মা আৰু মই লাগি গ'লোঁ এয়া ফুল কিনিবলৈ বুলি। আমিও পিছে কিনিলোঁ, কিন্তু হেঁপাহ পূৰ নহয়। তাৰপিছত এইযোৰ কি দেখিছেনে? কোনে কোনে চিনি পাইছে মোক কমেণ্ট কৰিব। ৰাতিলৈ বিশেষ একো নাছিল যদিও চিকেন আৰু কেপচিকাম আলু বনালোঁ। মায়ে সদায় কৈ থাকে, তই ইয়াত বনাই খাওঁ, মোক বনাই নোখোৱাওঁ। বোলো আজি ময়ে বনাই খাম। চব যোগাৰ কৰি দিছে, সেয়া মই। আজিলৈ আৰু ইমানেই। বাই বাই।